নমস্কাৰ সকলোকে আদৰণি জনাইছোঁ। আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ এটা সুন্দৰ লাডুৰ ৰেচিপি আৰু বহুত ভাল হয় খাবলৈ। আৰু এইটো লাডু হৈছে ফ্লেক্স চিডছ, বগা তিল, ওটছ আৰু বাদাম। আৰু এয়া আপোনালোকে লিখিছে টিচি ফ্লেক্স চিডছ বুলি যাক কোৱা হয়। বহুত হেল্ডি হয় এইটো, আৰু এইটো এটা বাদাম। আৰু এই গোটেইখিনি মই ভাগ ভাগকৈ এখন শুকান কেৰাহীত ভাজি ল'ম। বহুত ধুনীয়া হয় এই লাডুটো খাবলৈ। আপোনালোকে এবাৰ নিজে বনাই চাব পাৰে, সেইকাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আৰু আশা কৰোঁ আপোনালোকে আজি এই ভিডিঅ'টো মোৰ ভাল পাব। এয়া প্ৰথমতে এখন শুকান কেৰাহীত মই অ'টছখিনি ভাজি লৈছোঁ। বহুত বেছি নহয়, এটা হিচাপত ভাজিব লাগিব। যেতিয়া অ'টছখিনিৰ সেমেকা গুণটো নাইকিয়া হৈ যাব, তেতিয়া আমি ইয়াক কেৰাহীৰ পৰা উঠাই ল'ম। এয়া অ'টছখিনি ভজা হৈ গৈছে। এটা আনটা বাতিত আপোনালোকে দেখিছে এয়া মই বগা তিল লৈছোঁ। মই গোটেইখিনি বস্তুৰ পৰিমাণ এটা বাতিৰ সমানে লৈছোঁ। আপোনালোকে যদি বিচাৰে ইয়াৰ বেছি কম কৰিব পাৰে। খালি 4টা বস্তুৰ অনুপাতটো একেই হ'ব লাগিব। আৰু এই ভজা অ'টছখিনি মই কাঢ়ি লৈছোঁ। ইয়াৰ পাছতে মই দিছোঁ সেই বাতিটোৰ জোখৰ সমানে 1 বাতি বগা তিল, আৰু এইখিনিও মই এনেকৈ ভাজি ল'ম। আৰু ইয়াৰ লগে লগে মই ভাজিছোঁ যিখিনি ফ্লেক্স চিডছ বুলি কোৱা হয়, সেই ফ্লেক্স চিডছখিনি মই ভাজিছোঁ। আৰু ভাজিছোঁ বাদামখিনিও মই এটা হিচাপত ভাজি ল'ম। গোটেইখিনি ভজাৰ ভিডিঅ' মই দেখুওৱা নাই, মই সাৰাংশটোহে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ, যিহেতু ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব। আৰু এই ভাজি লোৱা গোটেইখিনি উপকৰণ বগা তিলৰ বাহিৰে বাকীখিনি মই এটা মিক্সিৰ বাতিত গুড়ি কৰি ল'ম। খালি বগা তিলটো মই গুড়ি নকৰোঁ। এয়া মোৰ সকলোখিনি খুব ধুনীয়াকৈ গুড়ি কৰা হৈ গৈছে। আৰু এয়া আপোনালোকক দেখাইছোঁ বগা তিলখিনি, আৰু এইখিনি চাওক, এইখিনি গুড়ি নাই কৰা, এইখিনি মই গোটাকৈ ৰাখিছোঁ। এইখিনি যেতিয়া লাডু বনাম তেতিয়া তাত দিবলৈ সুবিধা হ'ব আৰু খাবলৈও ভাল লাগে এনেকৈ দিলে। আৰু এতিয়া এখন কেৰাহী পাতিছোঁ, তাত আধা বাতিমান জোখৰ পানী দিছোঁ। আৰু এই পানীখিনিতে মই এই বাতিটোৰ সমানে 1 বাতি জোখৰ গুড় দিছোঁ। আৰু এই গুড়খিনি গলাব লাগিব। গলাই পেলাই আঠা হোৱা পৰ্যন্ত মই ইয়াক লৰাব লাগিব, তেতিয়াহে ইয়াক মই লাডু বনাবৰ কাৰণে মোৰ সুবিধা হ'ব। জুইটো খুব কমাই ৰাখিছোঁ। আৰু ইয়াত মই ইলাচি দিছোঁ। আৰু এইখিনি বাকলিখিনি আপোনালোকে দেখিছে, গোটেইখিনি অলৰেডি দি দিয়া হ'ল। আৰু লগতে ইয়াত মই দিছোঁ এয়া ডালচেনিৰ গুড়ি এনেকৈ ঘৰত মই গুড়ি কৰি লৈছোঁ। আৰু এইখিনি এনেকৈ দিলে খাবলৈ বহুতখিনি ধুনীয়া এটা গোন্ধ আহে। আমাৰ এনেকৈ লৰাই হৈ গৈছে আৰু আঠাও ঠিক আহি গৈছে। এনেকুৱা আঠা অহাৰ অৱস্থাতে আমি যিখিনি গুড়ি কৰি লৈছিলোঁ মিশ্ৰণখিনি, সেইখিনি মই ইয়াত দি দিম। আৰু ইয়াত প্ৰথমতে মই মিলাইছোঁ অ'টছৰ গুড়িখিনি। আৰু গোটেইখিনি বস্তু মই একেবাৰে দি নাযাওঁ, কম কমকৈ দি পেলাই এনেকৈ লৰাই যাম। আৰু ইয়াৰ পিছতে মই মিলাম যিখিনি ফ্লেক্স চিডছ গুড়ি কৰি লৈছিলোঁ, সেই গুড়ি কৰি লোৱা ফ্লেক্স চিডছখিনি এনেকৈ কম কমকৈ দি যাম। আৰু এনেকৈ দি পেলাই খুব লাহে লাহে লৰাই থাকিম। এইখিনিতে আপোনালোকৰ এটা অনুৰোধ থাকিল, যদি মোৰ আজি এই ভিডিঅ'টো আপোনালোকে ভাল পাইছে তেন্তে এটা ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি অল বুলি প্ৰেছ কৰি দিব, যাতে মোৰ আহিবলগীয়া ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে সহজতে পাই যায়। এয়াত থাৰ্ড মিলাইছোঁ বাদামৰ গুড়ি, আৰু এইখিনি গুড়ি মিলাই পেলাই এনেকৈ লৰাই থাকিম। আৰু এনেকৈ লৰাই থাকিলে গুড়ৰ আঠাটোৱে গোটেইখিনি শুহি ল'ব আৰু এটা ধুনীয়া ডাঠ ঘন হ'ব। আৰু তেনেকুৱা ঘন হোৱাৰ অৱস্থাতে আমি নমাই পেলাই ইয়াক লাডু বনাব লাগিব। কেৰাহীখনলৈ মন কৰকচোন, ডাঠ হৈ গৈছে, আগৰ নিচিনা পনীয়াটো হৈ থকা নাই। আৰু এনেকুৱা ডাঠ অৱস্থাতে শেষত মিলাইছোঁ মই গোটা যিখিনি বগা তিল আছিলে, আৰু এই তিলখিনি মিলাই পেলাই আকৌ লৰাই দিছোঁ। আৰু এতিয়া আমি ইয়াক ভালকৈ বান্ধি যাব পাৰিম। আৰু বিহু যিহেতু ওচৰ চাপি আহিছে কাৰণে আপোনালোকৰ আগত এইটো ভিডিঅ' মই ৰাখিলোঁ। আশা কৰোঁ আপোনালোকে ভাল পাব। এটা বহুত আনকমন লাডুৰ ৰেচিপি, আপোনালোকে ঘৰত ট্ৰাই কৰিব আৰু কেনেকুৱা পায় জনাব। বহুত হেল্ডি ৰেচিপি, গোটেইকেইটা বস্তুৱে আমাৰ শৰীৰৰ কাৰণে বহুতেই উপকাৰী, আৰু সেয়ে আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ। আপোনালোকে বনাব আৰু কমেণ্টত জনাব। আৰু এতিয়া ইয়াৰ পৰা এটা এটা অংশ লৈ পেলাই এনেকৈ গোলা কৰি গৈছোঁ। আৰু এইখিনিতো আপোনালোকে জানেই, সেইকাৰণে এইখিনি আকৌ বহলকৈ দেখুওৱাটোৰ প্ৰয়োজন নাই বুলি মই ভাবিছোঁ। আৰু আমি এনেকৈ বনাই ইয়াক গৰম চাহৰ লগত খাম। আপোনালোকেও বনাব বিহুৰ সময়ত, আৰু কেনেকুৱা পায় জনাব। এটা আপোনালোকক দেখাই দিছোঁ খুব ক্ল'জলি, বগা তিলখিনি বহুত ধুনীয়াকৈ ওলাইছে, খাবলৈ বহুতেই ধুনীয়া হ'ব। আশা কৰোঁ আপোনালোকে আজি এই ভিডিঅ'টো ভাল পাব। আৰু এনেকৈ আমাৰ ৰেডি হৈ গ'ল বিহুৰ বাবে বনোৱা এয়া ধুনীয়া এটা হেল্ডি লাড়ু ৰেচিপি। আপোনালোকে ঘৰত ট্ৰাই কৰিব। মোৰ ভিডিঅ'টো আপোনালোকে শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে থাকিল মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ। পুনৰ এটা ভিডিঅ'ৰ সৈতে আকৌ আপোনালোকক লগ পাম। আজিলৈ এই ভিডিঅ'টো মই ইমানতে সামৰিছোঁ। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ।